প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ যিসকলে এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এইটো খবৰ তেওঁলোকৰ অভিভাৱকৰ বাবে খবৰ কাইলৈ পুৱা 9 বজাত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনলাইন যোগে পুৱা 9 বজাতে উপলব্ধ হ'ব ফলাফল প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ যিসকলে এবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে এইটো খবৰ তেওঁলোকৰ অভিভাৱকৰ বাবে খবৰ কাইলৈ পুৱা 9 বজাত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনলাইন যোগে পুৱা 9 বজাতে উপলব্ধ হ'ব ফলাফল ঘোষণা হ'ব কলা বিজ্ঞান বাণিজ্য শাখাৰ ফলাফল কেইবাটাও ৱেবছাইটত প্ৰকাশ পাব ফলাফল এক চেণ্ডেলত এই কথা জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এবাৰ উচ্চতৰ মাধ্যমিকত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ল বা হৈছে 2,80,216 গৰাকী পৰীক্ষাৰ্থী মুঠ ছাত্ৰৰ সংখ্যা হৈছে 1,37,484 জন বিপৰীতে ছাত্ৰীৰ সংখ্যা